চেনেললৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আমৰ পুডিঙৰ ৰেচিপি। এতিয়া আমৰ বতৰ, আম সকলোতে পোৱা যায় আৰু আম পকাৰ সময় হৈছে। পকা আমেৰে কেনেকৈ পুডিং বনাই খাব পাৰি তাকে আজি মই আপোনালোকক দেখুৱাম। পুডিঙৰ বাবে প্ৰয়োজনীয় হোৱা সামগ্ৰীখিনি মই প্ৰথমে দেখুৱাই লৈছোঁ। ইয়াতে মই 2টা পকা আম কাটি এনেকৈ মিক্সি পেষ্ট বনাই লৈছোঁ। এয়া পকা আমৰ পেষ্ট। 2 কাপ গাখীৰ লৈছোঁ, 1 কাপ চেনি লৈছোঁ আৰু কাষ্টাৰ্ড পাউডাৰ 2 চামুচ। এইখিনি সামগ্ৰীৰে পুডিংটো বনাই দিম। এতিয়া মই গেছ অন কৰি কেৰাহী বনাই গাখীৰ অলপ ৰাখি দিলোঁ। এইখিনি কাষ্টাৰ্ড মই মিক্স কৰি দিম আৰু চেনি দিলোঁ। গাখীৰত চেনিখিনি গলিবলৈ লৰাই থাকিম। চেনি আৰু গাখীৰখিনি মই উতলাই লৈছোঁ। এতিয়া গেছৰ জুইটো কমাই দিছোঁ আৰু লাহে লাহে কাষ্টাৰ্ডখিনি ঢালি দিম। কাৰণ কাষ্টাৰ্ড একেলগে দিলে ডাঠ মাৰিব, সেইকাৰণে অলপ অলপকৈ কাষ্টাৰ্ডখিনি কাষ্টাৰ্ড মিহলাই লোৱাৰ পিছত গেছৰ জুই অলপ বঢ়াই দিলোঁ। এইখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া ইয়াতে আমৰ যিটো পেষ্ট বনাই দিছোঁ, আমৰ পেষ্টখিনি পেষ্টটো ইয়াত দি লৰাই থাকিব, লাহে লাহে দিব আৰু লৰাই থাকিব। এতিয়া আমাৰ মেংগো পুডিং ৰেডি হৈ গ'ল। আমাৰ বনোৱা হৈ গ'ল। গেছৰ পৰা মই নমাই আনিছোঁ। এতিয়া আচাৰ মাটি সজাই
4 ঘণ্টালৈ ফ্ৰিজত ৰাখি এনেদৰে প্ৰত্যেকটো বাতি মই কভাৰ কৰি 4 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি আমাৰ মেংগো পুটি ৰেডি হৈ গ'ল। মই 4 ঘণ্টা ফ্ৰিজত ৰাখি দিয়াৰ পিছত এয়া আপোনালোকে দেখিছে ধুনীয়া হৈছে আৰু ইয়াত মই এটা আমৰ পিচ কৰি ডিজাইন কৰি দিছোঁ। দেখিবলৈ ধুনীয়া হৈছে আৰু খাবলৈও টেষ্টি হ'ব।